আপোনালোকৰ ব্ৰেইন শাৰ্প হ'বলৈ বিচাৰে নেকি? যদি মাইণ্ড এক্টিভ, এলাৰ্ট আৰু ফ'কাছ ৰাখিব বিচাৰে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাওক। আমাৰ ব্ৰেইনৰ প্ৰায় 100 বিলিয়ন ব্ৰেইন চেল আছে বা নিউৰন আছে। আমি ভাবোঁ যে ছুপাৰ কম্পিউটাৰ বুলি ক'লে আমি পৃথিৱীৰ জাপান, আমেৰিকা, ৰাছিয়া, চাইনা সিহঁতৰ কাণ্ট্ৰিত থকা বুলি ভাবোঁ বা ছুপাৰ কম্পিউটাৰ সিহঁতৰ তাত আছে। একচুৱেলি আমাৰ ছুপাৰ কম্পিউটাৰ আমাৰ লগতে আছে, আমাৰ ব্ৰেইন। যেতিয়া মানুহ ডাঙৰ হ'বলৈ ধৰে তেতিয়া আমাৰ বেছিভাগ ব্ৰেইন চেল ডেমেজ হৈ যায়। তো আমাৰ ডেমেজ হোৱা ব্ৰেইন চেলৰ বিষয়ে আজি একো নকওঁ। আজি আমি যিবিলাক আমাৰ ব্ৰেইন চেল থাকে বা ব্ৰেইন নিউৰনছ থাকে এইকেইটা আমি এক্টিভ আৰু এলাৰ্ট কেনেকৈ কৰিব পাৰি তাৰে কিছুমান আমি এক্সাৰচাইজ আজি আমি কৰিম। এই এক্সাৰচাইজ কৰিলে আমাৰ ব্ৰেইন এক্টিভ আৰু এলাৰ্ট হ'ব আৰু মেমৰি পাৱাৰ ইম্প্ৰুভ হ'ব। বলক আমি জানো। আমাৰ 65% ব্ৰেইনৰ এনাৰ্জি আমাৰ চকুৱে লয়। আমাৰ চকুৱে 65% এনাৰ্জি চকুৱে টানে। তো আমি চকুক ৰেষ্ট দিম, ৰেষ্ট দি কিনে আমি কেনেকৈ ৰিলেক্স কৰিব পাৰি ব্ৰেইন তাৰে বিষয়ে জানো আহক। এই এক্টিভিটিছবোৰ কৰিলে লাহে লাহে থিংকিং কেপাচিটি এক্সপেণ্ড হ'বলৈ আৰম্ভ কৰিব। 1 নম্বৰ এক্সাৰচাইজটো হ'ল আপুনি চকু বন্ধ কৰি ষ্টাডি টেবুল বা ফ্লাৱাৰ পট বা আপোনাৰ পৰ্দা, আলমাৰী, কম্পিউটাৰ, টিভি বা আপোনাৰ মিউজিক ছিষ্টেম, আপোনাৰ ৰুমত যিবিলাক বস্তু আছে এইবিলাক আপুনি চকু বন্ধ কৰি চিনাক্ত কৰিবলৈ আপুনি ট্ৰাই কৰক। এক্সাৰচাইজ নম্বৰ 2, আপুনি চকু বন্ধ কৰি আপোনাৰ কিছুমান লোকেল কাৰেঞ্চি কইন বক্স এটাত ৰাখি দিয়ক। তাতে ৰাখি আপুনি চিনাক্ত কৰিবলৈ ট্ৰাই কৰক কোনটো কিমান। এক্সাৰচাইজ নম্বৰ 3, আপুনি চকু বন্ধ কৰি সুৰক্ষা ৰাস্তাৰ ওচৰত আপুনি চকু বন্ধ কৰি ফিল কৰক গাড়ীৰ ইঞ্জিনৰ শব্দ বা গাড়ীৰ হৰ্ণৰ শব্দ, কোন গাড়ীৰ কেনেকুৱা শব্দ, সৰু গাড়ী কেনেকুৱা, ডাঙৰ গাড়ী কেনেকুৱা শব্দ আপুনি ফিল কৰক। ফিল কৰি কিনে আপুনি চিনাক্ত কৰিবলৈ ট্ৰাই কৰক। এক্সাৰচাইজ নম্বৰ 4, আপুনি চকু বন্ধ কৰি গা ধুবলৈ চেষ্টা কৰক আৰু আপোনাৰ সৈতে নিয়মীয়া যিখিনি এক্টিভিটিছ আপুনি কৰে সেইখিনি ফ'ল' কৰক আৰু পাৰফৰ্ম কৰক। ব্ৰেইন পাৱাৰ বৃদ্ধি কৰাৰ কাৰণে ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে বেছিভাগ আমাৰ হেণ্ড মুভমেণ্ট। আমাৰ হাতৰ লগত ব্ৰেইনৰ লগত কানেকশ্যন আছে। এইটো আগতে ভিডিঅ' এটা বনাইছোঁ। তো আমি কোনটো হাত ইউজ কৰোঁ আৰু কোনটো ব্ৰেইন ইউজ হয় এইটোৰ ওপৰত আমাৰ ডিপেণ্ড কৰে। আমাৰ 90% মানুহৰ আমাৰ ৰাইট হেণ্ড আমি বেছি ইউজ কৰোঁ। চাবচোন, ৰাইট হেণ্ড আমাৰ বেছি ইউজ হয়। 90% মানুহৰ ৰাইট হেণ্ড ইউজ কৰে আৰু 10% মাত্ৰ লেফ্ট হেণ্ড হয়। চ' আমি যদি ৰাইট হেণ্ড ইউজ কৰি আছোঁ তেনেহ'লে আমি লেফ্ট হেণ্ড ইউজ কৰিব লাগে। আমাৰ দুটা হাত ইকুৱেলি আমি ইউজ কৰিব লাগে। ইউজ কৰিলে কি হয়, আমাৰ লেফ্ট হেমিস্ফিয়াৰ এণ্ড ৰাইট হেমিস্ফিয়াৰ বেলেঞ্চ হয়, যাৰ ফলত আমাৰ ক্ৰিয়েটিভিটি, লজিক দুই ছাইডৰ আমাৰ ইকুৱেল হৈ কিনে আমাৰ মেমৰি পাৱাৰ। আপুনি যদি ৰাইট হেণ্ড ইউজ কৰি আছে তেনেহ'লে আপুনি লেফ্ট হেণ্ড ইউজ কৰাৰ কাৰণে ট্ৰাই কৰক। আপুনি খাবলৈ ট্ৰাই কৰক বা পেইণ্টিং, ড্ৰয়িং, ৰাইটিং, মিউজিকেল ইনষ্ট্ৰুমেণ্টছ বজোৱাৰ কাৰণে আপুনি লেফ্ট হেণ্ড ইউজ কৰক। আপুনি লেফ্ট হেণ্ডেৰে লিখিবলৈ ট্ৰাই কৰক। আপুনি চাওকচোন, ৰাইট হেণ্ডেৰে লিখিলে যিমান স্পীড হয় লেফ্ট হেণ্ডেৰে আপুনি লিখিব নোৱাৰে। তো আপুনি আজিৰ পৰা কেইদিনমান প্ৰেক্টিছ কৰক, লেফ্ট হেণ্ডেৰে লিখিবলৈ ট্ৰাই কৰক। আপুনি প্ৰেক্টিছ কৰি থাকক দুটা হাতেৰে সমানে যাতে আপুনি লিখিব পাৰে, তেতিয়া লেফ্ট এণ্ড ৰাইট হেমিস্ফিয়াৰ বেলেঞ্চ হ'ব। আপুনি ডেইলি এক্টিভিটিজ যিবিলাক কৰে বা ব্ৰাছ কৰা, আপুনি মোবাইল ইউজ কৰা বা ডাইল কৰিব লাগে কাকবা বা কিবা কাম কৰিব লাগে, আপুনি লেফ্ট হেণ্ডেৰে কৰিবলৈ ট্ৰাই কৰক। চাওকচোন, আপুনি চেষ্টা কৰি চাওক। লেফ্ট হেণ্ড যেতিয়া এক্সপাৰ্ট হ'ব আপুনি নিজে গম পাব যে আপোনাৰ মেমৰি পাৱাৰ অলপ অলপ বাঢ়ি আছে। আপুনি ট্ৰাই কৰক। চাইণ্টিফিক প্ৰুফ হয়, তো আপোনালোকে ট্ৰাই কৰক। ভিডিঅ'টো লাইক কৰক আৰু কমেণ্ট কৰি জনাওক কেনেকুৱা লাগিছে আৰু আপুনি কোনটো হেণ্ড আপুনি ইউজ কৰে এইটো কমেণ্ট কৰি জনাওক। আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, নেক্সট ভিডিঅ' যেতিয়া দিম তেতিয়া পাই যাব। চ' ছাবস্ক্ৰাইব কৰি ৰাখক।